মই আমাৰ গাঁৱৰ নবীন কাৰ লগত আহি আছোঁ। এতিয়া তেওঁ কি কয় শুনি লওঁ বাৰু। জনাব আমাক মানে তেওঁ কিমান সৰুৰ পৰা কাপোৰ চিলাই কামৰ লগত জড়িত আছিল। মই জড়িত আছিলোঁ নাই বুলিও মোবাইলটোৰ পৰা চাই কৈ থাকিলে ভাল। জড়িত মই 10 বছৰমানৰ পৰাই সেইটো 10 নহয় বয়সটো নিজৰ বয়সটো মোৰ শ্ৰেণী কিমান পঢ়া শুনা তেতিয়া মোৰ প্ৰায় 6ৰ পৰা ক্লাছ 6ৰ পৰা দৰ্জীৰ কামত বা কাপোৰ চিলোৱা কামত লাগিল নেকি? এনে প্ৰথম ক'ত শিকা গৈছিল? প্ৰথম শিকিলোঁ গৰুসুতি তাৰপিছত চিপাঝাৰ। এনে এই কামৰ কাৰণে প্ৰথম গুৰু হিচাপে কাক ল'ব পাৰে? গুৰুটো এই গৰুসুতি দোষতলী মানুহ এজন কংস বুলি কংস নাথ তেওঁ গুৰু আছিল তেওঁ শিকাব নোৱাৰা যদি 6 মাহ থাকিলোঁ। তাৰপিছত হ'ল ঘোঁৰা বান্ধাত হৰি বৰা বুলি এজন দৰ্জী। তাৰপিছত নিজাকৈ সেইবিলাক শিকি আহি নিজাকৈ ঘৰত চেণ্টাৰ খোলা হ'ল। 9 মাহ হ'ল তাতে 9 মাহ থাকিলোঁ। তাৰপিছত আকৌ মই ট্ৰেইনিঙত যাব লগা হ'ল ব্লকৰ আণ্ডাৰত। বেলেগ উঠি যাব আছোঁ। তেতিয়া মানে মোটামুটি কিমান 15 বছৰমান আছিল কিজানি তেতিয়া অলপ বয়সটো সিমান মানে আছিল 15 বছৰমান। এতিয়া যে আজি কিমান মান হয় অনুমান হয়? এতিয়া নাই বুলি মোৰ 65। এই 65 সময়খিনিত কিমান ল'ৰা ছোৱালীক শিকোৱা গ'ল? বহুত, সেইটো হিচাপ কৰিব লাগিব। এতিয়া নিজেও গুৰু এখন পোৱা গৈছে। এই অঞ্চলৰ সেই সময়ত ইমান মানুহৰ কানি কাপোৰ কিবা চিলাব লাগে কিবা প্ৰায় কৰা গৈছিল। বিশেষকৈ বিয়াৰ পোচাক মানে বেছিকৈ চিলোৱা গৈছিল। বিয়াৰ পোচাক চিলোৱাত মানে এখেতৰ মানে পূৰা অভিজ্ঞতা আছিল। আমি সৰুৰ পৰা দেখিছোঁ। ঠিক আছে, মই আমাৰ গাঁৱৰ ঠিক আছে বঢ়িয়া।